কপৌ ফুলিল তগৰ ফুলিল ফুলিল খৰিকা যায় বহাগ সোমাল বিহু আহিল খবৰ আছেনে নাই তুমি অকণমান গোৱা অতি কৈছেনে হৈ মুগাৰে মুহুৰা ঐ তাতো কৈছেনে মাকো হয়নে নহয় খুব সুন্দৰ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা আশীৰ্বাদ আৰু কনিষ্ঠসকললৈ মৰম জনাইছোঁ। সেইটো আজি মই মালবিকা বৰা বাইদেউক লগ পাই ইমানেই সুখী হৈছোঁ, মানে ভাল লাগিছে, মোৰ সৌভাগ্য বুলি ক'ম। আপোনাক বহুত ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ। আৰু কালি তুমি যেতিয়া গীতকেইটা পঠিয়ালা মোৰ ৰাতি তেতিয়া বহুত দেৰি হৈ গ'ল, 10:30 11টা বাজিছে, তথাপিতো মই শুনিলোঁ আৰু ভাল লাগিছে। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। গাই যোৱা ইমান সুন্দৰ উপহাৰ, সঁচাই খুব ভাল লাগিছে। আৰু পিঠা পনা দেখিছোঁ, পিঠা মই আজি নাৰিকল ৰুকি থৈছিলোঁ বনাম বুলি, নাৰিকলৰ লাৰু চাৰু বহুত দেখিছোঁ। নিশ্চয় এতিয়া ভাবিছোঁ আজি নবনাই নে কি কৰোঁ এতিয়া। হেঁপাহৰ আপোন বিহুটি আকৌ এবাৰ সমাগত, আৰু এই বিহুতে কনিষ্ঠই জ্যেষ্ঠজনৰ আশীৰ্বাদ লোৱাটো এটা পৰম্পৰা। আৰু ডেম'ক্ৰেচি লাইভ মৰমলেণ্ডৰ তৰফৰ পৰা আজি আমি সামান্য প্ৰয়াস কৰিছোঁ অসমৰ এগৰাকী সুদক্ষ কণ্ঠশিল্পী, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যাৰ অজস্ৰ অলেখ গুণমুগ্ধ আমাৰ প্ৰিয় বাইদেউ, আৰু বহুতৰে তেওঁ সুন্দৰ কথা বতৰাৰ বাবে, সুন্দৰ গীতৰ বাবে, সেই সুন্দৰ সুৰৰ বাবে বহু তেওঁৰ গুণমুগ্ধ, সেয়া হ'ল মালবিকা বৰা বাইদেউ। আৰু মালবিকা বৰা বাইদেউৰ কাষত ডেম'ক্ৰেচি লাইভ মৰমলেণ্ডৰ পৰা উপস্থিত হৈছোঁ। আৰু আমাৰ লগত এগৰাকী প্ৰতিভাৱান কণ্ঠশিল্পী ৰীণা ৰাভা দেৱী আছে। আমি তেখেতক স্বাগতম জনাইছোঁ। আৰু প্ৰথমতে আমি বিহুৰ অলপ আদৰণি জনাব বিচাৰিছোঁ, এখন গামোচাৰে আমি আদৰণি জনাম। আৰু এই জ্যেষ্ঠসকলৰ যে আমাৰ সদায় গুৰুত্ব আছে, তেওঁলোকে আমাক যে যিখিনি দিছে সেই দিয়াখিনিৰে যে আমি ধন্য হৈছোঁ সংগীত জগত, সেই এটা বাৰ্তা তেওঁলোকৰ কাষত অকণমান থিয় হোৱাৰ সামান্য প্ৰয়াস কৰিছোঁ। আৰু বাইদেউৰ দৰে এগৰাকী ব্যক্তিৰ এইখিনি সময় পোৱাটো আমাৰ বাবে গুৰুত্বপূৰ্ণ। আমি কণ্ঠশিল্পী ৰীণা ৰাভা দেৱীক অনুৰোধ জনাইছোঁ, এখন গামোচাৰে তেওঁ আমাৰ সকলোৰে শ্ৰদ্ধাৰ, আমাৰ নহয় সকলোৰে শ্ৰদ্ধাৰ বাইদেউ আদৰণি জনাব। বিহুৰ এই সময়ছোৱাত আমি বাইদেউৰ কাষত যিহেতু উপস্থিত হৈছোঁ, আৰু আমাৰ শ্ৰদ্ধাপূৰ্বকভাৱে বিহুৰ অকণমান পিঠা পনা লাৰু যি আমাৰ এটা পৰম্পৰা, আমাৰ কণ্ঠশিল্পী ৰীণা ৰাভা দেৱী আছে, আৰু অনুৰোধ জনাইছোঁ বাইদেউৰ হাতত অৰ্পণ কৰিব, আৰু যাতে বাইদেউৰ বিহুটো ভালকৈ যায়, পৰিয়ালৰ বিহুটো ভালকৈ যায়, আমি ৰীণা ৰাভা দেৱীক অনুৰোধ জনাইছোঁ বাইদেউক অকণমান বিহুৰ উপহাৰ আগবঢ়াব। ইমান সুন্দৰ উপহাৰ, সঁচাই খুব ভাল লাগিছে। আৰু পিঠা পনা দেখিছোঁ, পিঠা মই আজি নাৰিকল ৰুকি থৈছিলোঁ বনাম বুলি, নাৰিকলৰ লাৰু চাৰু বহুত দেখিছোঁ। নিশ্চয় এতিয়া ভাবিছোঁ আজি নবনাই নে কি কৰোঁ এতিয়া। এই বিহুৰ অনুভৱত আমি অলপ অহাৰ প্ৰয়াস কৰিলোঁ, আপুনি মোক সময় দিলে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ অনুভৱখিনি কোনটো পৰ্যায়ত এই মুহূৰ্তত, আৰু বিহুৱে বহাগে সেই মাধ্যম হিচাপে আমাৰ মাজত এটা থিয় দিয়ে, এই যে সম্পৰ্কবিলাক আমাৰ গভীৰ কৰে। খুব ভাল লাগিছে সঁচাকৈ, মানে বিহুৰ আগমুহূৰ্তত তোমালোক আহিছা আমাৰ আশীৰ্বাদ ল'বলৈ। জ্যেষ্ঠ হিচাপেতো আমাৰ আশীৰ্বাদ দিয়াই কাম, এতিয়া সদায় আশীৰ্বাদ আছে তোমালোকৰ লগত। আৰু সঁচাকৈ এইখিনি যে সন্মান দিবলৈ আহিছা, আমাৰ পৰা আশীৰ্বাদ বিচাৰিছা, নৱপ্ৰজন্ম সকলোকে মোৰ আশীৰ্বাদ থাকিল। আৰু বিহু সকলোৰে কুশলে যাওক, মংগলময় হওক, তাৰে কামনা। হয়, আমি অকণমান বাৰ্তালাপতো বহিম, যিহেতু আমি বহাগক লৈ আপোনাৰ সেই কণ্ঠ ইতিমধ্যে সমগ্ৰ অসমজুৰি বিশেষ এটা চৰ্চাৰ সৃষ্টি কৰি থৈছে। আজি পুনৰবাৰ মন্থন কৰিম। তাৰোপৰি আমাৰ এই সম্বৰ্ধনা কাৰ্যসূচীত এই কথাৰ মাজতে বহাগ বুলি কোৱাৰ লগে লগে কোনটো গীত বা অকণমান সুৰ মনত আহে, এনে আৰম্ভণিৰ এটা সুৰ এটা? তেনেকৈতো বহুত গীতেই আহে, কিন্তু এতিয়া মই গোৱাৰ ভিতৰত মোৰ এটা গীত খুব ভাল লাগে। এই গীতটো ঋতিশা শৰ্মা গোলাঘাটৰ, তেখেত গোলাঘাটৰ বোৱাৰী, তেওঁ লিখিছিলে, সুৰ কৰিছিলে আৰু সংগীত কৰিছিলে আমাৰ আটাইৰে শ্ৰদ্ধাৰ প্ৰভাত শৰ্মা দেৱে। ইমান সুন্দৰ সুৰ কৰিছিলে, আৰু সেইটো গোৱাৰ সৌভাগ্য আপোনাৰ হৈছিলে। হয়, সেইটো গীতৰ মানে মই এইকাৰণেই ভাল পাওঁ, এই কথাখিনি খুব সুন্দৰ। এই বিহু মানে বহাগ বিহুৰ কেনেকৈ এখন মানে বিহু কেনেকৈ পালন কৰা যায়, গোটেই ছবিখন আছে গোটেই, তাকে মই অকণমান গুণগুণাই দিওঁ। ভাল লাগিব। কপৌ ফুলিল তগৰ ফুলিল ফুলিল খৰিকা যায় বহাগ সোমাল বিহু আহিল
খবৰ আছেনে নাই কপৌ ফুলিল তগৰ ফুলিল ফুলিল খৰিকা যায় বহাগ সোমাল বিহু আহিল খবৰ আছেনে নাই অসমীয়া আমি অসম দেশৰ নাৰাখি পাৰোনে বিহুৰে খবৰ ঢেকি দে চেনেহী আদৰৰ বিহুতি ওচৰে পালেহি কপৌ ফুলিল তগৰ ফুলিল ফুলিল খৰিকা যায় বহাগ সোমাল বিহু আহিল খবৰ আছেনে নাই সুন্দৰ সুন্দৰ নহয় কথাখিনি সুন্দৰ মানে অতি সুন্দৰ আৰু আপোনাৰ কণ্ঠটো আৰু মোৰ বৰখিছে আৰু নাই এতিয়া কণ্ঠ আৰু আগৰ কণ্ঠ একেই আছে লতা মংগেশকাৰ আনটিল ডেথ একেই আছিলে বা তেনেকুৱা সদায় একে থাকে আপোনালোকৰ কণ্ঠ গতিকে এয়াই হ'ল মালবিকা বৰা বাইদেউ যিহেতু আমালোকৰ এগৰাকী কণ্ঠশিল্পী আছে আৰু আমি এইটোৱে বুজাব বিচাৰিছোঁ যে জ্যেষ্ঠ কনিষ্ঠ জ্যেষ্ঠই আশীৰ্বাদ দিব লাগিব আৰু কনিষ্ঠ বা উদীয়মানসকলে তেওঁলোকক সন্মান কৰি আগবাঢ়ি যাব লাগিব গতিকে ৰীণা ৰাভা দেৱীয়ে কিবা বাইদেউৰ সন্মুখত ৰাখি কিবা এফাকি শুনাই আশীৰ্বাদ ল'ব খোজে নেকি নমস্কাৰ যিহেতু আজি মই মালবিকা বৰা বাইদেউক লগ পাই ইমানেই সুখী হৈছোঁ মানে ভাল লাগিছে মোৰ সৌভাগ্য বুলি ক'ম পোনপ্ৰথমে আপোনাক বহুত ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ লগতে সকলো অসমবাসী ৰাজ্যকে মই ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ কি কওঁ আজি সঁচাকৈ ভাল লাগিছে সঁচাকৈ মোৰ সৌভাগ্য বুলি কৈছোঁ আপোনাক লগ পাই কিনো গাম তেখেতৰ আগত গীত গাবলৈ আমাৰ সাহসে নাযায় যিহেতু শুনি আহিছোঁ এনেকুৱা বিহুৰ বতৰ যিহেতু অকণমান মই বিহুৰ জানে হয় হয় আৰু এইখিনিতে মই অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা আশীৰ্বাদ আৰু কনিষ্ঠসকললৈ মৰম জনাইছোঁ সকলোৱে বিহু সুন্দৰকৈ পালন কৰক আৰু বছৰটো সুন্দৰভাৱে যাওক তুমি অকণমান কোৱা অতি কৈছেনে হৈ মুগাৰে মহুৰা ঐ তাতো কৈছেনে হৰৈ মাকো ঐ তাতো কৈছেনে ঐ বহাগৰ বিহু ঐ নেপাতি কেনে কৈ থাকো যিহেতু ৰঙালী বিহু আহিছে আমাৰ হেঁপাহৰ হয়নে নহয় আমি যেনেকৈ নহওক আমি পালন কৰিবই লাগিব সেইটোৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি এতিয়া বাৰ্তালাপলৈ যাম আৰু ইতিমধ্যে জ্যেষ্ঠসকলে আশীৰ্বাদ দিবলৈ হ'লে তেওঁলোকৰ যিখিনি সৃষ্টি তেওঁলোকৰ যিখিনি কাম কৰিছে তাৰ প্ৰতি অকণমান গুৰুত্ব দিব লাগিব কালি আপোনাক এটাই ভাল পালোঁ যে আমাৰ লগত এগৰাকী কণ্ঠশিল্পী যাব তেতিয়া ক'লে যে তেওঁৰ কিবা গীত আছে নেকি মোক দিবা ইমান আগ্ৰহেৰে আপুনি ক'লে এইটোৱে হ'ল মানে প্ৰকৃত শিল্পী গীতখিনি আপুনি শুনা বুলিও আমি কেনেকুৱা তাৰ পৰা তেওঁক কি ক'ব পাৰি মই লিখিবলৈ প্ৰয়াস কৰিছিলোঁ কেনেকুৱা পালে খুব সহজ সৰল ভাষাত লিখিছা তেওঁ সহজ সৰল ভাষাতেই গাইছে আৰু কালি তুমি যেতিয়া গীতকেইটা পঠিয়ালা মোৰ ৰাতি তেতিয়া বহুত দেৰি হৈ গ'ল 10:30 11টা বাজিছে তথাপিতো মই শুনিলোঁ আৰু ভাল লাগিছে তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ গাই যোৱা সুন্দৰ গীত গাবা ভাল লগা গীত যিবিলাক গীত স্থায়ী হয় তেনেকুৱা গীত গাবা আৰু সদায় মানে কথাৰ ওপৰত গুৰুত্ব দিবা কথা নহয় আজিকালি কিছুমান গীতৰ কথা অলপমান এতিয়া পিছে খুব ভাল হৈছে মাজতে এটা সময় পাতলীয়া হৈছিলে এতিয়া আকৌ খুব ভাল এটা পৰিৱেশ আহিছে আমাৰ অসমৰ সংগীত জগতখনত নিশ্চয় আমি আমাৰ যি মূল সাক্ষাৎকাৰ পৰ্বলৈ যাম আৰু বিহুটো সুন্দৰ হওক তাকে কামনা কৰিছোঁ আৰু এইবাৰ জুবিনবিহীন বিহু সেইটো এটা বাৰ্তা আছে জুবিনদাৰ লগত বাইদেউৰ এটা বিশেষ সম্পৰ্কও আছিলে সাংগীতিকভাৱে গতিকে আমি সেই কথাখিনি পাতিম